নমস্কাৰ বন্ধু বান্ধৱীসকল। এটা কথা আপোনালোকে উপলব্ধি কৰিছে নাই মই নাজানো, কিন্তু মই উপলব্ধি কৰিছোঁ। তাৰপিছত আমাৰ অসমখনত কি হৈ আছে, মানে কি হ'বলৈ গৈ আছে অসমখন, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱন কি হ'ব এতিয়া, জীৱনটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি হ'বলৈ অন্ধকাৰ ফাললৈতো ঠেলি দিয়া নিচিনা হৈ আছে। আমি মানে এটা অন্ধকাৰত সোমাই আছোঁ। এতিয়া লকডাউন বুলি চাওকচোন, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কিমান কি লোকচান হৈছে। গতিকে এই বিষয়বিলাক মানে মই উপলব্ধি কৰিছোঁ। এই বিষয়বিলাক মই ভাবিলোঁ কি আপোনালোকৰ আগতো আজি অৱগত কৰোঁ, সেই উপলক্ষে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া চাওক বন্ধু বান্ধৱীসকল, কৰোণা বুলি লকডাউন বুলি আমাৰ কিমান দিন স্কুল কলেজ বন্ধ। গতিকে আজি 2 বছৰ 1.5 বছৰ দিন স্কুল কলেজ বন্ধ। গতিকে সেই স্কুল কলেজবিলাক যে বন্ধ কৰি দিলে, আমাৰ সেই শিক্ষাখিনি কি হ'ব, আমাৰ তাৰ ফলত কিমান লোকচান হৈছে শিক্ষাখিনি চাওকচোন। আমাৰ 1.5 বছৰ 2 বছৰ দিনেতো আমি স্কুল কলেজ যাব পৰা নাই, শিক্ষা গ্ৰহণ কৰিব পৰা নাই। পৰীক্ষাত পাছ কৰা দিব সেইটো ডাঙৰ কথা নহয়, কিন্তু আমি সেই 1.5 বছৰ 2 বছৰ যিখিনি পাঠ্যপুথি আমাৰ শিক্ষা আছিলে, যিখিনি আমি জানিবলগীয়া কথা, সেইখিনিতো আমি নাজানিম। সেইখিনি আমি আকৌ ঘূৰাই পাম জানো? সেই শিক্ষাখিনিতো আমি ঘূৰাই নাপাম। গতিকে আপোনালোকে চাওক, স্কুল কলেজবিলাক বন্ধ কৰি দিয়াৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা কি হ'ব? যদি আমি শিক্ষাই গ্ৰহণ কৰিব নোৱাৰোঁ, আমি ভৱিষ্যতে কেনেধৰণে উন্নতি কৰিম, সেইটো কথা হ'ব। এতিয়া চাওক, এতিয়া যদি নতুনকৈ সৰু প্ৰথম শ্ৰেণীৰ ষ্টুডেণ্ট এটাই নামভৰ্তি কৰিছে, তেওঁ যদি প্ৰথম শ্ৰেণীৰ ক্লাছটোৱে যাব নাপায়, তেওঁ যদি ক খখিনি ছয়খিনিয়ে নিশিকে, তেতিয়া তেওঁ কি শিকিব? তেওঁ তেতিয়া দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীত কি পঢ়িব? তেওঁ যদি ক খ ছয়খিনিয়ে চিনি নাপায়, তেতিয়া তেওঁ কি পঢ়িব? গতিকে এতিয়া মই এতিয়া BA 5th চেম আৰু 4th চেম, এই দুটা ছেমিষ্টাৰটো মই একো শিকিবই নাপালোঁ, পঢ়িবই নাপালোঁ। 4th চেমত মোৰ এনেই পাছ কৰাই দিলে, 5th চেমটো এতিয়া এনেই পাৰ হৈ যাব। গতিকে 4th চেমৰ 5th চেমৰ যিখিনি মোৰ কোৰ্চ আছিল, সেই কোৰ্চখিনি কি হ'ব? স্কুল কলেজ বন্ধ হ'ল বুলি আৰু প্ৰায় সংখ্যক ল'ৰা ছোৱালীটো ঘৰত নপঢ়ে কোনো কাৰণত। তেওঁলোকে স্কুল কলেজ থাকিলে পঢ়ে, ঘৰতো এতিয়া কিছুমানে গেম খেলি থাকিব, কিছুমানে দেৰিলৈকে শুব। এতিয়া চাওক, স্কুল কলেজ আগতে আছিল বুলি সৰু ল'ৰা ছোৱালীবিলাকে কি কৰে, 5টা 6টাত উঠি কিতাপ পঢ়ি কাম বন কৰি স্কুল যায়। এতিয়াতো তেনেকুৱা নহয়। এতিয়া সেই ফলত কি কৰিছে, ল'ৰা ছোৱালীবিলাকে 9টালৈকে শুইছে, দিনত ফ্ৰী ফায়াৰ PUBG খেলিছে, গেম খেলিছে। সেই ফলত কি হৈছে, মানুহবোৰ এই ছাত্ৰ ছাত্ৰীবোৰ এলেহুৱা হৈ আহিছে, কিতাপ পত্ৰ চিনি নোপোৱা হ'ব। যেতিয়া ঘপককৈ স্কুল খুলি দিব, স্কুল কলেজ খুলি, তেতিয়াতো ল'ৰা ছোৱালীবিলাকৰ পঢ়িবলৈ মন নাযাব, স্কুল কলেজ যাবলৈ মন নাযাব। এনেধৰণে হ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? এতিয়া যোনখিনি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক দিম বুলি ভাবিছিলে বা হায়াৰ ছেকেণ্ডেৰী দিম বুলি ভাবিছিলে, সেইবিলাকৰ তেওঁলোকৰ জীৱনটো কি হ'ব? তেওঁলোকৰতো ভৱিষ্যতটো একদম ভাল দেখা নাই। তাৰপিছত এতিয়া চাওক, এনেকুৱা সৰু ল'ৰা ছোৱালীখিনিৰ কথাকে ভাবক আপোনালোকে। তেওঁলোকৰ ঘৰতো যদি কিছুমানৰ ঘৰতো শিক্ষিত মানুহ নাথাকিব পাৰে, তেওঁলোকক দেখুৱাই দিয়া মানুহ নাথাকিলে তেওঁলোকে কেনেকৈ শিকিব? কিছুমানৰ ঘৰতে শিক্ষিত মানুহ থাকিব, কিছুমানৰ ঘৰতো শিক্ষিত মানুহ নাথাকিব যে তেওঁলোকক দেখুৱাই দিব, শুনাই দিব। তাৰপিছত টিউশ্যন যাবলৈওতো লকডাউন, টিউশ্যনটো কোনো কাৰণত কৰিব নোৱাৰে। গতিকে এই পঢ়া শুনাটো আমাৰ কি হ'ব? তাৰপিছত অনলাইন ক্লাছবিলাক কৰি আছে হয়, কিন্তু অনলাইন ক্লাছবিলাকতো কৰি লাভ নাই, কাৰণ অনলাইন ক্লাছটো কেইটা ল'ৰা ছোৱালীয়ে কৰে? তাৰ ভিতৰত কাৰোবাৰ বোলে কেমেৰা বেয়া, কাৰোবাৰ বোলে নেট নচলে, কাৰোবাৰ বোলে মোবাইল বেয়া। আৰু দুখীয়া মানুহবিলাকৰতো ল'ৰা ছোৱালীবিলাকৰ হাতত মোবাইল নাথাকিবও পাৰে। তাৰপিছত 500-600 ল'ৰা ছোৱালীৰ ভিতৰতো খুব বেছি 30টা 40টা ল'ৰা ছোৱালীহে অনলাইন ক্লাছ কৰে। কেইটা অনলাইন ক্লাছ কৰে? ছাত্ৰ ছাত্ৰীসকলতো বাৰু ছাত্ৰ ছাত্ৰীসকলে। এতিয়া আপুনি সাধাৰণ জনগণৰ কথাখিনিকে ভাবকচোন। যোনবিলাক মানুহে হাজিৰা কৰি খাইছিলে, সেইবিলাকে এতিয়া কি কৰিব? ঘৰত বহি তেওঁলোকেতো এদিন হাজিৰা কৰিলে খাবলৈ নাপায়। যিবিলাকে গাড়ী চলাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছে, সেইবিলাক এতিয়াতো গাড়ী বন্ধ, যুগ্ম সংখ্যা কৰি দিছে। সেইবিলাক কৰিলে কেনেকৈ হ'ব? যোনবিলাকে কোম্পানী কৰিছিল, সেইবিলাকে কি হ'ব? চৰকাৰী চাকৰিবিলাকে কি, চৰকাৰে মাহিলী দৰমহা দিব, তেওঁলোকে দৰমহা পইচা লৈ খাই থাকিব। গতিকে আমাৰ সাধাৰণ জনতাখিনি কি হ'ব? যোনবিলাক একে সাধাৰণ মিডিল ক্লাছৰ মানুহ বা একে মধ্যবিত্ত বা আপোনাৰ ধৰি লওক একে দুখীয়া শ্ৰেণীৰ লোকসকল, তেওঁলোকৰ জীৱনটো কি হ'ব? এই কথাবিলাক ভাবক। লকডাউনবিলাক দি দিলেই সমস্যাবিলাক সমাধান হৈ নাযায়। স্কুল কলেজবিলাক বন্ধ হ'লে তাৰ কিমান লোকচান। এতিয়া গাড়ী মটৰ বন্ধ, কিমান লোকচান। মানুহ ওলাব সোমাব নোৱাৰে, কিমান লোকচান। যোনবিলাকে বজাৰ চব্জি দোকান দি, আলু পিঁয়াজৰ দোকান দি খাই আছিলে, সেইবিলাক লোকৰ কি হ'ব? যোনবিলাকে খেতি কৰি খাই আছিলে, সেইবিলাক লোকৰ কি হ'ব? বোলে লকডাউনটো দিছে বোলে, কৰোণা এটা হোৱা নাই, তেতিয়া বেলেগ কথা। লকডাউন দি পেলাই কি হৈছে? লকডাউন দিয়াৰ পিছতো কৰোণা হৈয়ে আছে। কৰোণাটো নোহোৱাকৈ থকা নাই, ডেইলি কৰোণা হৈ আছে, ডেইলি মানুহ মৰি আছে। গতিকে লকডাউনটো দি এনেই মানুহক হাৰাশাস্তি কৰা কি প্ৰয়োজন আছে? মই ভাবোঁ এইবিলাক খুলি দিব লাগে আৰু আমাৰ আগৰ নিচিনাকৈ আমাৰ অসমখন চলি যাব লাগে। কাৰণ এনেকৈ হ'লে আমাৰ এডুকেশ্যনত প্ৰভাৱ পৰিব, আমাৰ অৰ্থনীতিত প্ৰভাৱ পৰিব। এনেকৈ হ'লেতো আমাৰ দেশখন উন্নতি নহ'ব, ৰাজ্যখন উন্নতি নহ'ব। গতিকে মই ভাবোঁ এই লকডাউনটো খুলি দিব লাগে, খুলি দি আকৌ আগৰ নিচিনাকৈ মানুহৰ জীৱিকা আৰম্ভ কৰিবলৈ দিব লাগে আৰু ষ্টুডেণ্টসকলক পঢ়িবলৈ দিব লাগে, স্কুল কলেজত যাবলৈ সুবিধা কৰি দিব লাগে। মই সেইটোৱে ভাবোঁ।
এতিয়া চাওক, এতিয়া কিছুমানে হয়তো এটা কথা ভাবিব পাৰে যে লকডাউনটো খুলি দিলে কৰোণাটো কি হ'ব। কৰোণাটো কি, কৰোণাটো ভেকচিনবিলাক যদি ভেকচিন দিলে কৰোণাটো ভালেই হৈ যায়, তেতিয়া ভেকচিনবিলাক বিতৰণ কৰি দিয়ক। ভেকচিনবিলাক বিতৰণ কৰি দিয়ক, তেতিয়াতো কৰোণাটো নাইকিয়া হ'ব চাগে নিশ্চয়। এতিয়া চাওক, মানুহৰতো বেমাৰ হৈ থাকে, সেই বুলি বেমাৰ হৈ থাকিল বুলিতো আমি আৰু তেনেকৈ ইমেই ঘৰত সোমাই থাকিলে নহ'ব। বেমাৰটো আমাৰ প্ৰকৃতিত, আৰু জন্ম মৃত্যু বিবাহ এইটো আমাৰ প্ৰকৃতিৰ নিয়ম। কাৰ জন্ম কেতিয়া, যাৰ মৃত্যু যেতিয়া সি মৃত্যু হ'বই। গতিকে মৰিবলগীয়া থাকিলে মানুহ মৰিবই। গতিকে কৰোণা হৈ মানুহ মৰিব বুলি আমিতো ভয় খাই থাকি আমাৰ আহিবলগীয়া ভৱিষ্যতবিলাক আমি ধ্বংস কৰি লাভ নাই। সেইকাৰণে মই ভাবোঁ লকডাউনটো খুলি দি আগৰ নিচিনা কৰি দিব লাগে। যিদৰে চলাফুৰা কৰি ফুৰিব লাগে। কাৰোবাৰ জ্বৰ চৰ্দি হৈছে তেওঁলোকে নিজে দেখুৱাব, কৰোণা হৈছে, মেডিকেলত ভৰ্তি হ'ব, ট্ৰিটমেণ্ট কৰিব, ভাল হৈ যাব। যদি কৰোণা ভালেই হৈ আছে, এতিয়া চাওক, কৰোণা মইতো গম পোৱা মতে কৰোণা সৰহ সংখ্যকটো ভালেই হৈ আছে। 100%ত 90%টো ভালেই হৈ আছে, 3%হে মৃত্যু হৈছে। যদি কৰোণাটো ভালেই হৈ আছে, যদি মানুহ ইমান নমৰেই, তেতিয়াহ'লে ইমান ভয়ানক দেখুৱাই থাকিব লাগে কিয়? এতিয়া লকডাউনৰ কি প্ৰয়োজন আছে? কাৰণ লকডাউন দিয়াৰ পিছততো কৰোণা হৈ আছে, কৰোণা নোহোৱাকৈ থকা নাই। গতিকে কথাবিলাক চাওক। গতিকে মই ভাবোঁ এই লকডাউনটো খুলি মানুহবিলাকক আগৰ নিচিনা কৰি দিব লাগে, স্কুল কলেজ যাব পৰা কৰিব লাগে। গতিকে এনেকৈ হ'লে আমাৰ অৰ্থনীতি আৰু শিক্ষা বিভাগত বহুত প্ৰভাৱ পৰিব মই ভাবোঁ। গতিকে কৰোণাটো যিহেতু এটা বেমাৰ আহিছেই, ভেকচিনখিনি বিলাই দিব লাগে। ভেকচিনখিনি বিলাই দিলে যদি কৰোণা নহয়, তেতিয়া আমাৰ কোনো কথাই নাই, টেনশ্যনেই নাই। গতিকে সেয়ে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ জীৱন যাতে ধ্বংস কৰিব নালাগে, মই সেই বুলি ভাবোঁ। গতিকে দৰ্শকসকল, আজি ভিডিঅ'টো আছিল ইমানেই। আৰু মই ভাবোঁ মই ভিডিঅ'টোত একো ভুল কথা কোৱা নাই। মই যিখিনি কৈছোঁ গুৰুত্বপূৰ্ণ কথাই কৈছোঁ। যদি আপোনালোকে ভাবিছে মই গুৰুত্বপূৰ্ণ কথা কৈছোঁ, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বহুত শ্বেয়াৰ কৰিব। প্ৰত্যেকজনেই প্ৰত্যেকক শ্বেয়াৰ কৰিব। গতিকে মই ভাবোঁ এই কথাবিলাকত অকণ চৰকাৰে গুৰুত্ব দিব। গতিকে ধন্যবাদ। আজি ভিডিঅ'টো আছিল ইমানেই।